প্ৰিয় দৰ্শক, আমি আজি উপস্থিত হৈছোঁ নলবাৰী জিলাৰ বালিলেচা শ্ৰী শ্ৰী কালী মন্দিৰত। আপোনাসকলৰ যদি মনৰ আশা পূৰণ কৰিব লগা হয়, যদি ঘৰুৱা সমস্যা থাকে, চাকৰি বাকৰিৰ সমস্যা থাকে, ব্যৱসায় বাণিজ্য, ছাত্ৰ ছাত্ৰী, ব্যৱসায়ী সকলোৰে উন্নতিৰ কাৰণে আপোনাসকলে এই কালী মন্দিৰত আহিব পাৰে। চাই থাকক চণ্ডীৰাম টক্স। প্ৰিয় দৰ্শক, আমি নলবাৰী জিলাৰ বালিলেচা গাঁৱৰ যি শ্ৰী শ্ৰী কালী মন্দিৰ তাত উপস্থিত হৈছোঁ আৰু আমাৰ লগত উপস্থিত আছে আমাৰ এই মন্দিৰৰ প্ৰধান পুৰোহিত, আমাৰ সকলোৰে শ্ৰদ্ধাৰ পুৰোহিত ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে আৰু তেখেতে আমাৰ এই মন্দিৰৰ কেনেকৈ স্থাপন হ'ল, এই মন্দিৰ কেতিয়াৰ পৰা স্থাপন হ'ল, কেনেকৈ স্থাপন হ'ল ইত্যাদি কথা অলপ আমাক জনাব। আমি তেখেতক অনুৰোধ ৰাখিম যে আমাৰ এই মন্দিৰৰ বিষয়ে তেখেতে আমাক অলপ অৱগত কৰিব। কওক। এই মন্দিৰটো আহোম ৰজাৰ দিনৰ। আচ্ছা। গতিকে এই মন্দিৰটো দুই কাষত দুটা মন্দিৰ আছে, এটা শিৱ এটা বিষ্ণু। সেই দুটা বহি গৈছে, কিন্তু বহি যোৱা সেই ভূমিকম্পটো আমি ক'ব নোৱাৰোঁ, আমাৰ দেউতাহঁতে ক'ব নোৱাৰে, তাৰে আগৰ মানুহে। গতিকে এতিয়া এই মন্দিৰটো আমাৰ ৰাইজে এইটো সজাই লৈছে। মাজৰটোত মই য'ত বহি আছোঁ এইটো হ'ল দক্ষিণাকালী। দক্ষিণাকালী আৰু ইয়াৰ তাতে যোনে যাত্ৰী দেখিছে, যাত্ৰী যথেষ্ট আহি থাকে আৰু যোনে যিটো সাধে ভক্তিভাৱে, সেই ভক্তিভাৱে সাধা মানুহটোক নেদ কৰি নাথাকে, বিমুখ নকৰে তেওঁ। আৰু তেওঁ সদায় শক্তিপন্থৰ মানুহ বা মায়ে দুষ্টক দমন, শান্তক পালন কৰে সদায়। এইটো হ'ল তেওঁৰ নীতি। এইমতে আহি আছে যাত্ৰীসকলে পাই আছে। আৰু বিশেষ কৰি কাৰোবাৰ যদি ল'ৰা ছোৱালী নাই, সেইটো কাৱে দিব পৰা নাই, কিন্তু এওঁ দিছে, যথেষ্ট দিছে। আমিয়ে দিওঁ সেই বিধানটো, সেইমতে দি আছে। কাৰোবাৰ মা তলা নাই, আশে দিলি মা তলে। আৰু কাৰোবাৰ বিয়া বাৰু হোৱা নাই, তাত এটা ব্যৱস্থা আছে, বিয়া বাৰু হৈছে ল'ৰা ছোৱালীৰ, তেনেকুৱা হেৰিবিলাক মায়ে দি থাকে। আৰু ল'ৰা ছোৱালীক এইবিলাকত তেওঁ নিজা সন্তান হিচাপে মৰম কৰে। আৰু আচ্ছা, কিমান চনত হেৰি হৈছিল? চনটোৰ ইয়াতে একো নাই, তথাপি অনুমানিক তাৰমানে অনুমানিক কতো টান। এক নম্বৰ কথা হ'ল কিন্তু ভূমিকম্পত যেতিয়া বহি যায়, তেওঁৰ আগৰ সেই নথি পত্ৰবিলাক চব তলত সোমাই গৈছে। য'ত আমাৰ ফলি থকা বুলি শুনিছোঁ, কিন্তু এইটো আমাৰ ৰাইজে শুনিব খোজে, কিন্তু শুনিব নিদিয়ে, চৰকাৰৰ পৰা এটা হেৰি কৰি থৈছে। গতিকে সেইকাৰণে এই বস্তুটো কিমান চনত হৈছিল এইটো বস্তু ক'ব নোৱাৰে। ঠিক আছে, আমাৰ পুৰোহিতদেউ বৰ ব্যস্ত, আমি তেখেতক ধন্যবাদ দিলোঁ দুআষাৰ কোৱাৰ কাৰণে। প্ৰিয় দৰ্শক, আমি এই মন্দিৰৰ মাহাত্ম্যৰ কথা অকণমান আপোনালোকক জনাব বিচাৰিছোঁ যে আহোম ৰজাৰ দিনৰ পৰা ইয়াত এই দক্ষিণাকালী মন্দিৰ স্থাপন কৰা হৈছে। ভাৰতবৰ্ষত এনেকুৱা কালী মন্দিৰ আছে, কালীঘাটত আছে, পাঞ্জাৱৰ পাটালিয়াত আছে এনেকুৱা কালী মন্দিৰ। আচলতে কালীটো হৈছে আমাৰ শ্ৰী শ্ৰী মা দুৰ্গা দেৱীৰ খঙত উদ্ভৱ হোৱা এটা অৱতাৰ। যেতিয়া এই পৃথিৱীত আৰু স্বৰ্গৰাজ্যত আমাৰ দেৱতাবিলাকক অসুৰবিলাকে নানা ধৰণৰ অত্যাচাৰ চলাইছিল, তেতিয়া অসুৰবিলাকৰ আক্ৰমণত দেৱতাবিলাক বৰ সন্তুষ্টি লাভ কৰিছিল। আনকি বহুটোৰ ভিতৰত মাৰাত্মক সংঘাতো হৈছিল। তেনে ক্ষেত্ৰত আমাৰ দুৰ্গা দেৱীৰ খং আৱিৰ্ভাৱ হয় আৰু খঙৰ কাৰণেই কালীৰ সৃষ্টি হয়। আৰু কালী যেতিয়া ৰূপ ধৰে, কালী ৰূপ ধৰি এই অসুৰবিলাকক দিন ৰাতি একাকাৰ কৰি তেওঁ নিধন কৰি ফুৰিছিল। অসুৰবিলাকক নিধন কৰি অসুৰবিলাকক কাটি সেই যিটো মূৰ, সেই মূৰৰ তেওঁ মালা কৰিছিল। এনেকৈ কালীৰ আমাৰ এটা সৃষ্টি হয়। তাৰপিছত হৈ গ'ল কি যে কালীৰ এনেকুৱা যি অত্যাচাৰ সহ্য কৰিব নোৱাৰি ভগৱানৰ বিষ্ণুৰ ওচৰত বহুটোৱে এটা আবেদন নিবেদন কৰিলে যে
এই কালিৰ যিটো উগ্ৰ মূৰ্তি, এই উগ্ৰ মূৰ্তিটো আমি কেনেকৈ মানে হ্ৰাস কৰিম, নোহোৱা কৰিম। তেতিয়া কি কৰিলে আমাৰ যি সদাশিৱ আছে, সদাশিৱক কি কৰিলে কাকুতি মিনতি কৰিলে যে কালিক, অৰ্থাৎ কালিৰ ৰূপটো আচলতে হয় অৰিজিন আমাৰ পাৰ্বতীৰ পৰা। গতিকে কালিক কেনেকৈ শান্ত কৰিব পাৰি তাৰ কাৰণে সদাশিৱক স্তুতি কৰিলে। তেতিয়া সদাশিৱে এটা বুদ্ধি কৰিলে, কালি যিটো ঠাইৰে বাহিৰত ওলাই যায়, সেই ওলাই যোৱা যিটো দুৱাৰমুখ, সেই দুৱাৰমুখতে তেওঁ ওপৰমুখকৈ নিজৰ শৰীৰ দেখাকৈ শুই থাকিল, যাতে কালিয়ে তেওঁক ডেং মাৰি বা চেৰাই অতিক্ৰম কৰি গচকি যাব নোৱাৰে। কিন্তু বিধিৰ বিভাগ ইমান তেওঁৰ খং হৈ আছে, কালিৰ ইমান খং হৈ আছে যে তেওঁ খঙতে তলত যে সদাশিৱ শুই আছে গম নাপায়, সদাশিৱৰ পেটত বা বুকুত ভৰি দি তেওঁ ওলাই যোৱাৰ চেষ্টা কৰিছিল। আৰু তেনেতে তেওঁ হঠাৎ গম পালে কালিয়ে যে সদাশিৱৰ ভৰিত তেওঁ খোজ দিছে। তেতিয়া তেওঁ জিভাখন উলিয়াই লজ্জাত বিমূৰত পৰে। সেইকাৰণে কালিৰ ৰূপত আমি দেখা পাওঁ যে জিভাখন দীঘলকৈ ওলাই থাকে, চাৰিখন হাত থাকে আৰু সোঁ হাতখনত তেওঁৰ এপাত খৰ্গ থাকে, যি খৰ্গেৰে অৰ্থাৎ দা বা কটাৰী আমাৰ ভাষাত, সেই খৰ্গৰ দ্বাৰাই তেওঁ এই যি অসুৰবিলাকৰ মূৰ, এই মূৰবিলাক কাটি ধ্বংস কৰে আৰু পৃথিৱীৰ যাতে ৰক্ষা পায় তাৰ কাৰণে এটা সুন্দৰ বাতাৱৰণৰ সৃষ্টি কৰে। গতিকে প্ৰিয় দৰ্শকসকল, আপোনাসকলে দেখিছে যে এই বালিলেচা আমাৰ যি কালী মন্দিৰ, ইয়াত সুন্দৰ হোম পুৰা আমাৰ সুবিধা আছে, সুন্দৰ পাকঘৰ আছে। আৰু ইয়াৰ পিছত আমি আপোনালোকক দেখুৱাম যে এটা ডাঙৰ পুখুৰী আছে, যিটো পুখুৰীত 6-7 লাখ টকাৰ মাছ বিক্ৰী কৰি বছৰেকত তেওঁলোকে উপাৰ্জন পাব পাৰে। আৰু আপোনালোকে দেখিছে, আমাৰ কেমেৰাই দেখুৱাব যে এই যিবিলাক ঘৰ নিৰ্মাণ কৰিছে, এই সভাঘৰবিলাক কোনো চৰকাৰী দান বা অনুদানৰ পৰা হোৱা নাই। এই মন্দিৰৰ যিবিলাক সভাঘৰ, এই সভাঘৰবিলাক তেওঁলোকৰ নিজৰ যি আয়, সেই আয়ৰ দ্বাৰা তেওঁলোকে সুন্দৰ পৰিৱেশ এটাত সজাই লৈছে। যিটো পৰিৱেশ আজি আমি আহি ইয়াত দেখা পাইছোঁ যে ইয়াত আহিলে এটা নিজকে এনেকুৱা লাগে, খুব পবিত্ৰ পবিত্ৰ লাগে আৰু নিজৰ এটা কিবা শক্তি আহি থকা যেন অনুভৱ হয়। গতিকে আমি দৰ্শকসকলক অনুৰোধ ৰাখিম যে বালিলেচা কালী মন্দিৰত আপোনাসকলে আহক আৰু আহি আপোনাসকলে পূজা অৰ্চনা আগবঢ়াওক আৰু নিজৰ মনৰ কামনা পূৰণ কৰক, নিজৰ উন্নতি সাধন কৰক। ধন্যবাদ।